JSB যোৰহাট চদা বেপাৰী কুকুৰ নেজাল যিমানে তুমি গাতত পুতি নোথোৱা কিয় সেই নেজাল বেকা হ'বই। নমস্কাৰ বন্ধুসকল, সকলোৱে কি খবৰ? স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে অসম ৰস্তা। JSB হৈছে যোৰহাট চাদা বেপাৰী কুকুৰ নেজাল যিমানে গাতত পুতি নোথোৱা কিয় সি নেজাল বেকা হ'বই। JSB মানুহে ইমান গালি চালি পাই আছে, সি তাৰ পিছতো ছোৱালী উঠ কামুৰি ফুৰিছে। আৰু কিছ কৰোঁতে মোৰ কিছিং চিনৰ ভিডিঅ'ত জাষ্ট মাথাটো এনেকৈ হৈ থাকে। এইটো ভাবিছে কি ৰিয়েল কিছ কৰিছে, ৰিয়েল কিছ হৈ নাথাকে ন। কি JSB তেনেহ'লে এইবিলাক কি বাৰু? মোৰ কিছিং চিনৰ ভিডিঅ'ত জাষ্ট মাথাটো এনেকৈ হৈ থাকে। JSB হাতখন ধৰি যিটো ৰোমাঞ্চৰী কিছ কৰিছে বন্ধুসকল, যদি মোৰ ভিডিঅ'খিনি চাই ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ভিডিঅ'খিনি আপোনাৰ চাই কেনেকুৱা লাগে কমেণ্টত নিশ্চয় জনাব বন্ধুসকল। কিছ হৈ নাথাকে নহয়, ৰিয়েল কিছ কৰা কোনো ছোৱালীয়ে শ্বুটিং নকৰিলে হয়, ঠিক আছে। আৰু যিবিলাকে জানে এইকেইটা কোন আকৌ? এইকেইটা JSB পোহনীয়া কুকুৰকেইটা লাগিব ন। পোহনীয়া কুকুৰকেইটা তেতিয়াহে ৰাস্তাদি হাতী এটা কৰিলে ভোককৈ ভুকিবলৈ গোটেইকেইটা না। ৰস্তাকেইজন মই দাদাহে কৈছোঁ, বিশেষ ৰস্তাকেইজনক কৈছোঁ যে আমাৰ দাদাই ছোৱালীবিলাকৰ বোলে জীৱন ধ্বংস কৰিছে। মিছা কথা বে। ছোৱালীবিলাকে নিজৰ সৰ্বসন্মতি মৰ্মে আহিছে আৰু তেওঁলোকে কিছ নকৰে। যিটো অসমীয়া গান দেখুওৱা হ'ল তাতো ডাইৰেক্ট কিছ কৰা দেখাইছে, ডাইৰেক্ট লগাই পেলাই কিছ কৰিছে, আজি JSB দেখাব সি ভিডিঅ'ত কিছ কিয় কৰে, কাৰণ সি কিছ কৰি ভিডিঅ' বনাইছে, ইউটিউবত দিছে ন। সি আজি দেখাব মানে ভিডিঅ'ত কিছ কিয় কৰে। JSB উলিয়াই দিয়া, চাওঁ আমি তুমি কিয় কিছ কৰা ন। আধা কাটি দিয়া সেইখিনি। অ'কে, এইটো চাওক, অসমীয়া ফেমাছ এক্টৰ হয়, এক্টৰেছ হয়, ডাইৰেক্ট লিপ কিছ কৰিছে, চাই লওক। JSBয়ে ক'বলৈ বিচাৰিছে যে সি মানে এইবিলাক কিছ ভিডিঅ' বনাই কিছ ভিডিঅ'বিলাক বনাই মানে অসমখন সি গৌৰৱ কৰিবলৈ বিচাৰিছে। তেতিয়া মানে সৰু ল'ৰা ছোৱালীবিলাকে ডাইৰেক্ট গুগলত চাৰ্চ কৰিব দৰকাৰ নাই, ডাইৰেক্ট ইউটিউবত চাৰ্চ কৰিলে হৈ গ'ল JSB বুলি চবেই চাব পাৰিব ন। সি মানে অসমখন গৌৰৱ কৰিবলৈ বিচাৰিছে। বাহ JSB বাহ, ই দেখোন এনেকৈ হ'লে অসম বৰ বেলেগ গৌৰৱ কৰিব দেই JSBয়ে। JSB বাৰু তই বাৰু তোৰ নিজৰ ভিডিঅ'খিনি কমেণ্টখিনি বাৰু পঢ়নে নপঢ়? কেতিয়াবা অলপ পঢ়ি চাবিচোন, সি লাইকতকৈ ডিছলাইকটো বেছি পায় বন্ধুসকল। বন্ধুসকল, মই ভাবিছিলোঁ অসমত মক্কেল এটাই আছে বুলি, সেইটো হৈছিলে JSB। কিন্তু না, এতিয়া আমি JSBক ৰোষ্ট নকৰি আমি এতিয়া অন্য এটা মক্কেলৰ ৰোষ্ট কৰিম, কাৰণ আমাৰ অসমখনত মক্কেল আমি বাঢ়ি গৈ আছে। আহক আমি সেই মক্কেলামিটো ভিডিঅ' চাওঁ। মালা দুই প্ৰকাৰৰ, ফুলৰ মালা আৰু তেন্তুলৰ মালা। ঠিক কৈছা ভাই, ফুলৰ মালা দুই প্ৰকাৰ। এক প্ৰকাৰ আমি মালা গম পাওঁ ফুলৰ মালা, 2 নম্বৰ ফুলৰ মালা আমি কি গম পাইছে চাগে বন্ধুসকল, মানে চেণ্ডেলৰ মালা, হয় নহয় ভাই? মালা দুই প্ৰকাৰৰ, ফুলৰ মালা আৰু তেন্তুলৰ মালা। আৰু দাদা আপুনি যে বুজি পালে যে আপোনাৰ কোনটো মালা কাৰণে ভাল, নিজে যে চইচ কৰিছে চেণ্ডেলৰ মালাযোৰ, তাৰ বাবে আমাৰ সকলোৱে ভাল লাগিছে, হয় নহয় বন্ধুসকল? কি কোৱা বন্ধুসকল? নিজে মক্কেলামি কৰি নিজে মক্কেলামি
চেণ্ডেলৰ মালা পিন্ধিছে হে বন্ধুসকল বঢ়িয়া বঢ়িয়া আৰু ইয়াকে কয় মহাপণ্ডিত বুলি আৰু মহামক্কেল তাইক মই ইমান মৰম ভাল পোৱা দিয়াৰ পিছতো তাই মোক অলপো বুজি নাপালে কোন সেইজনী বুন্দৰী মই পূৰ্বালী গগৈ তোমালোকে আৰু ছোৱালী আৰু বিচাৰি নাপালে নেকি হে ছোৱালী আৰু পালাগি এইজনী হে এইজনী যেতিয়া তোমাৰ ওচৰত খাৰা হৈ দিব তেতিয়া দেখিবলৈ তোমাৰ লাগিব হাতী আৰু মাখি সেইকাৰণে তুমি তাই সমান হ'ব হ'লে খানা খাব লাগিব গাহৰি পিছতো তাই মোক অলপো বুজি নাপালে সঁচাকৈ কৈছোঁ বন্ধুসকল ইয়াক কিন্তু এই ছোৱালীজনীয়ে কোচত লৈ ঘূৰি ফুৰিব গম পাইছা বন্ধুসকল বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ